আৰু গাইছ এতিয়া হৈ গ'ল ৰাতি আৰু এতিয়া আমি ৰাতি মজাকৈ হাইস্কুলত চাবলৈ গৈছোঁ হীৰক জয়ন্তী। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আমি আহিছিলোঁ এতিয়া টিউশ্যনত, এইফালে আছে ৰিদীপ আৰু এটা প্ৰিয়াংশু। তো গাইছ আমি এতিয়া আছোঁ বকা হাইস্কুলত, তাতে মানে হীৰক জয়ন্তী আছে। তো বলক আৰু এতিয়াতো একো নহয় নাকি, এনে যাওঁ একবাৰ। আৰু গাইছ আৰু গধূলা যাম এবাৰ দেখুৱাই যাম চাইকেল মে আগে হাই। তো গাইছ এইফালে দেখা হৈছে আমি আহি পাই গ'লোঁ আৰু এইফালে দেখা হৈছে হাইস্কুলৰ গেট হীৰক জয়ন্তীৰ। এতিয়াতো একো নহ'ব আৰু আমি এনেই আহিলোঁ আৰু ইহঁতে বোলে আহে ৰাতি নাহে, তাৰ কাৰণে আহি গ'লোঁ। আৰু আজি যিহেতু হীৰক জয়ন্তীৰ লাষ্টটো দিন, তাৰ কাৰণে শোভাযাত্ৰা হ'ব আৰু এইফালে হাতী দেখা পাইছে সপ্তাহ আহিছে, এইফালে শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। মই নাচাওঁ বাৰু, এতিয়া জলদি ঘৰত যাব লাগে। ৰাতি আহি আছোঁ এতিয়া নে বকৰত আহিছিলোঁ, বকৰ পৰা যাওঁতে অলপ দেখুৱাই লৈ যাওঁ, চাই থাকক। এতিয়া হাইস্কুলৰ পৰা আমি আছোঁ এতিয়া ঘৰত, আৰু হাইস্কুলত এতিয়া শোভাযাত্ৰা হৈ আছে যি লাষ্ট দিন। আৰু এতিয়া আমি ৰাতি আহি আছোঁ গাইছ, ৰাতি লগ পাইছোঁ 2000 years later. তো গাইছ এতিয়া হৈ গ'ল ৰাতি মজাকৈ, আৰু এতিয়া যাইছোঁ হীৰক জয়ন্তী চাব হাইস্কুলত। আৰু এইফালে আছে এটা আমাৰ মহাজন, মাস্ক চান আনবা নলি চাপৰি বুলি এটা নাম দিলা হয়। চাপৰি নহয় নাই কাৰণে এখন পিন্ধি আহিছোঁ। হা চাপৰি নহয় নাই কাৰণে এখন পিন্ধি আহিছোঁ। ঠিকে আছে, ঠাণ্ডা লাগে, ঠাণ্ডা ইমান ঠাণ্ডা নাইতো, চুলি কাটছোঁ না সেইকাৰণে ঠাণ্ডা লাগে। বাকী যি নহওক গাইছ আমি এতিয়া তাতে গৈ থাকোঁ, গৈ পেলাই লগ পাইছোঁ। বাকী গাইছ যিদিনা আমি এতিয়া আহিব গ'লোঁ হাইস্কুল, এইবাৰ দেখা হৈছে গাড়ী চব মানুহবোৰ পৰীক্ষা দিম গাইছিলা এইবাৰ দেখা ধুনীয়াৰ মানুহ গাড়ী আমি এতিয়া আহি গ'লোঁ হাইস্কুল। বাকী ইয়াতে বেছি কথা নকওঁ, আৰু কথা ক'লেও শুনা চুনাটো নাপায়ে। আৰু বাকী গাইছ দেখা পাইছে ফটো পইণ্ট, এইফালে তো গাইছ আমি এতিয়া ফটো উঠিব আহিছিলোঁ, কিন্তু ফটো উঠা মানুহ চাওকচোন, এই ফটো ক'ত উঠিম ইয়াতে একদম পুৰা কমছে আৰু মই ইয়াতে একো কথা নকওঁ গাইছ, কথা ক'লে আকৌ শুনা নাপায়ে। বাকী এইফালে চাই থাকক আপোনালোকে।
চাওক না পুৰা একদম ফুল খবৰ ঘূৰাইছিলোঁ মই বিৰাট যেন এটিকেটটা বনাইছোঁ চাৰিওফালে গাইছ মানুহ আৰু এইফালে দেখা পাইছে গোটাই কালচাৰ দোকান এইফালে আছে লাষ্টলৈকে আছে গাইছ हर पल है नया तुम मिले तो सबसे है दास्ता साथ मेरी सो रही हरे नहीं क्यों नहीं তো গাইছ আমি ভিতৰৰ পৰা আহি গ'লোঁ মজাকৈ আৰু এতিয়া ঘৰত যাম লাহে কৰি আৰু ঘৰত যাওঁতে গাছ কিবা এটা খাই লওঁ গ'লে ফুচকা চুচকা খাই লওঁ না কি খাবি না যাবা কি খাবা আজি ভিডিঅ'তে ইয়াতে সমাপ্ত কৰিছোঁ আৰু ভিতৰত গাছ চলি আছে কিন্তু নাচোৱাৰ গাছ সকলোৱে যদি ঘৰত যাব লাগে আৰু ফুৰ্তি কৰিব লাগে আৰু পৰীক্ষা চৰীক্ষা আহি আছে লাহেকৈ 26 তাৰিখে না 26 তাৰিখে আছে তোৰ আছে মন নাই নহয় তাকে নাজানো ভালকৈ তই পৰীক্ষা কেতিয়া নহয় ডিচেম্বৰত কেনেবাৰে জনাব যদি মানে লাইক এটা কৰি দিব গাইছ